কেব আমি কেতিয়াও মানি লোৱা নাছিলো আৰু কেতিয়াও মানি নলওঁ যি নেকি অসমীয়া সংস্কৃতিক আঘাত সানিব পাৰে যি নেকি অসমীয়া অস্তিত্বত আঘাত সানিব পাৰে তেনেকুৱা কেব আমি ভাঙি দলিয়াই দিম এইখন কাম লোৱা নহ'ব আছাম এক্টৰ এগেইনষ্টত গৈছে গতিকে এইখন কেতিয়াও মানি লোৱা নহয় যদি মানি লোৱা হয় তাৰ আমি যি প্ৰতিবাদ কৰিছো বেংগলোৰৰ পৰা আমিতো অসমত যাব নোৱাৰো কিন্তু অসমত থকা যিখিনি মানুহে আজি যি কৰিছে আমি চাই আছো টেলিভিশ্যনত তাত ইণ্টাৰনেট কাটি দিয়া হৈছে আপোনালোকৰ টেনশ্যন ল'ব নালাগে আমি ইয়াৰ পৰা যিমানখিনি পাৰো আপোনালোকক সহায় কৰিম ফেচবুক টুইটাৰ যি যেনেকৈ আমি কৰিব পাৰো আৰু বিজেপি যিকেইটা দালালি আছিলে চবকে উলিয়াই পঠিয়াব লাগে যি নেকি অসমীয়া আঘাত সানিছে আৰু এটা কওঁ চবেই এই শ্লোগান দিয়ে ওলাই বিদেশী খেদ মই এইটো নকওঁ ওলাই তিনি চাৰিটা যিকেইটা অসমীয়া আছে সেইকেইটা খেদ আৰু যি নেকি অগপৰ যি নেকি এটা আঞ্চলিক শক্তি হয় আঞ্চলিক দল হয় সি নেকি আজি অসমীয়াৰ আঘাতত ৰঙা তেজ ঢালিছে আৰু কৈ গৈছো আজিৰ এই ইয়াত তেজ লিখিছো ইয়াত তেজে লিখিছো কাইলৈ অসম ৰাঙলী কৰিম যদি কেব সংগীত হ'ব হয় নে কাইলৈ অসম ৰাঙনি কৰিম কৈ দিছো মই আমি ইয়াত বেংগলোৰত আছো তাত অসমত গৈ আমি ৰাঙনি কৰিম আমি অসম জয় অসম আৰু বহুত কৰিছে অসমীয়াই বহুত সহিছে অসমীয়াই এতিয়াও যেতিয়া ওলাই আহিছে আৰু নহব আৰু ইয়াৰ ক্ষমা কোনো এজন অসমীয়াও নিবিচাৰে